তো ছাডেন প্লেনিং গৈ আছোঁ ঘৰ মানে কি মানুহজন যাব ক'ৰবাত বেলেগত। তো মই ক'লোঁ মই নাযাওঁ। তেওঁ ক'লে যে নাই মই নাথাকোঁ, যিহেতু তুমি কি কৰি থাকিবা ঘৰত, তো মোৰ লগত ব'লা এনেকৈ ক'লে। কৈ পেলাই মোক জোৰ জবৰদস্তি ওলাইছে আৰু কৈছে তুমি ঘৰ যাবা। কিন্তু ঘৰত এতিয়ালৈ কাকো খবৰ দিয়া নাই, মাও নাথাকে মই গম পাইছোঁ, মা ক'ৰবাত যাব নামত। তো হ'লেও আৰু গৈ আছোঁ, আপোনালোকে চাই থাকক। ধৰাচোন মোবাইলটো ধৰা, থৈ থকা নাই। হেলমেটটো পিন্ধি লওঁ গাইছ, ৰ'ব এক ছেকেণ্ড, নহ'লে আৰু পুলিচে ধৰিব নহয়। অ'কে, হৈ গ'ল। এতিয়া বলক এইটো তোমাৰটো পিন্ধি লওঁ। চলো চলো চলো। গৈ আছোঁ ঘৰ। এইটো প্ৰব্লেম হয় মোক খেলি চাওঁ। গৈ আছোঁ মোৰ ফেভৰেট ৰাস্তাটোৰে। ৰাস্তাও ফেভৰেট থাকে গাইছ, আপোনালোকক দেখাই যাম দেই। তো এইটো হৈছে মোৰ ফেভৰেট ৰাস্তা, মানে একদম প্ৰিয় মোৰ। আচলতে কিছুমান এনেকুৱা জেগা থাকে ন, য'ত মানে একোৱেই নাই কিন্তু সেইখিনিও ভাল লাগে। তো মোৰ কিছুমান এনেকুৱা জেগা মোৰ বহুত ভাল লাগে, মানে বেছি মানুহৰ হাল্লা নাই, মানুহৰ ঘৰ নাই। তো নিজান পথাৰ একদম মই বহুত ভাল পাওঁ, আৰু দুআষে ইমান ধুনীয়া সেউজীয়া। তো বহুতে ভাল লাগে ইয়াৰ মাজেৰে যায়। এইটো মানে মানাছলৈ যোৱা ৰাস্তা, মানাছ নেশ্যনেল পাৰ্ক। তো এই ৰাস্তাটোৰে আমি প্ৰায় আহোঁ, কিন্তু মই আচলতে ইয়াত ৰখি মই চোৱা নহয়। আৰু এই দলংখন যে মোৰ আটাইতকৈ প্ৰিয় ঠাই, মই বহুতে ভাল পাওঁ এই জেগাখিনি। এইটো হৈছে মোৰ ফেভৰেট স্পট, মানে এই ৰাস্তাটো মোৰ বহুত ভাল লাগে আচলতে। এই ৰাস্তাটো হৈছে মানাছ ৰোড, মানে এইফালেৰে মানাছ যাব পাৰে। মানাছ যোৱা ৰাস্তাটো বহুত আছে, কিন্তু এইটো ৰাস্তা মোৰ চবচে প্ৰিয়। য'ৰেই নহ'লেও মানে চবচে প্ৰিয় ৰাস্তা এইটো, আৰু ইয়াৰ ভিউ আপোনালোকে চালে পাগল হৈ যাব। সেয়া আচলতে মোৰ কেমেৰা কোৱালিটি ইমান ভাল নহয়। DSLR থাকিলে বা আইফোন থাকিলে আপোনালোকে একদম ইয়াৰ অৰিজিনেল যিটো সৌন্দৰ্য তাক দেখা পালে হয়। আৰু ইফালেও আছে, সেইখিনি জেগা মোৰ চবচে প্ৰিয় জেগা, বহুত ভাল পাওঁ। কিন্তু ইয়াত বেছি সময় আমি ৰখিব নাপাওঁ। নেচাৰ মানাছ যোৱা ৰাস্তাটো, ইয়াৰে মানাছ যায়। ডাঙৰ গাড়ী গ'লে আপোনালোকে দেখি পালে হয়। এয়া স্কুলৰ ষ্টুডেণ্টবিলাক গৈ আছে ইফালেৰে, ফ'কাছটো লৈ যাই আছে মোৰ হাতখনে। চ' আপোনালোকক মোৰ ফেভৰেট জেগা দেখালোঁ। এতিয়া আমি আকৌ আমাৰ যাত্ৰা আৰম্ভ দিম বাৰু। ইয়াত বেছি সময় ৰখিব নোৱাৰোঁ, যিহেতু মানুহজন যাব। চ' আমি আহি পালোঁ ঘৰ। কোনো গম নাপায় গাইছ, এতিয়া কি হয় নাজানো। ক'ত আছে মানুহ? मा खबर? मजाक, वाह गाइस, किसी मिल गया मुझे। तो आहि पालो घर। কি বনাই আছা বাবু? এই নাখোই। वाओ, ये देखो गाइस क्या बना रहा है। কি বনাই আছা বাবু? খাই দিও অলপমান। কিবা যে এটা আছে যে খাই মোৰ সাৰপ্ৰাইজ ফেল হৈ গ'ল। মায়ে গমে পালাক মই আহা বুলি। মোৰ সাৰপ্ৰাইজটো বেয়া হৈ গ'ল গাইজ। ভিডিঅ' বনাব মন নাযায় গাইজ ঘৰ আহি পোৱাৰ পিছত। এতিয়া মোৰ কিবা খাব মন গৈছে, পিটপিটকৈ বিচাৰি ফুৰিছোঁ কি আছে কি নাই। বুবু কিবা খাবা দিয়া। मेरे पास कुछ भी नहीं है। দিম আৰু কিবা খাব। গাইজ আমাৰ বুবুই কেক বনাই আছে। ये तो কাটি হে গাইজ। ইয়াৰ মানে এটা আহি আছে, পাৰ দুটা আছে, পাৰ দুটাৰ এয়া গোবৰ, আৰু সেইটো আছে কুৰ্তিটো। সেইদিনাখন মই ভিডিঅ'ত কৈছিলোঁ আপোনালোকক যে মই কিবা এটা বস্তু দেখাম, কিন্তু মই দেখাব পাহৰি গৈছিলোঁ। মই এতিয়া দেখাম। গাইজ সে হাই টু দুদুন। হাই হেল্ল'। তো কি দেখাব খুজিছিলোঁ মই, ক'ত গ'ল বা? এইয়া আপোনালোকক সিদিনাখন দেখাব খুজিছিলোঁ।
এইজনী হৈছে কি বুলি কয় মই লিখিতত নাজানো, আমাৰ ভাষাত কুপ্তি চৰাই বুলি কয়। সেয়া এইজনী দেখাব খুজিছিলোঁ সেইদিনাখন, কিন্তু মই দেখাব পাহৰি থাকিলোঁ। এয়া अरे हक दिया मेरे उंगली में हक दिया नहीं नहीं दिया তো এইজনী দেখাব খুজিছিলোঁ সেইদিনাখন, মই পাহৰি গৈছিলোঁ দেখাব। ভালকৈ উঠ, ইয়ে গুড গাৰ্ল গুড গাৰ্ল গুড গাৰ্ল। ये मेरा पौड़ा है আৰু এইজনী পাৰ, আৰু এজনী আছে আমাৰ এইটো মানে কি জীৱ জন্তুৰ সেই হয় ৰাইজ, সেইটো থৈ দিওঁ বাৰু ইয়াক, বেছি ডিষ্টাৰ্ব নিদিওঁ। আৰু এই এজনী আছে। तो ये रुडुन क्या कर रहा है? कहाँ जाओगे? गुवाहाटी। अरे इतना सोना हागी दिबो गाइस, हागी दिबो बुबु, हागी दिबो। Oh my god, ক'ত গাৰ্ডেন? তো আমাৰ বুবুৰ গাৰ্ডেন নকয় গাইছ, ইখান টেবুল গাৰ্ডেন হয়। আৰু আমাৰ বুবুৰ ফুলৰ গছত এই লাগে। এয়া এইজনী মই কিউট মইনাজনী, পেটলিজনী গাইছ। ये देखो मेरा पेट। মই গাখীৰ চাহ খাম বুলি কৈছিলোঁ, মায়ে গোটেই গাঁওখন ঘূৰি গাখীৰ আনি দিছে এইখিনি গাখীৰ চাহ খাব। আৰু আমাৰ বুবুৰ কেক ৰেডি হৈ গ'ল গাইছ। আপুনি চাওঁতে কেনেকুৱা আছিল টেমাটো, এতিয়া কেনেকুৱা হ'ল চাওক। এতিয়া মোক খিলা না পৰেগা তুমি খিলাও দে, মোৰ লোভ লাগি আছে দে। ফটাফট গাইছ, বহুত লোভ লাগছি। টেষ্টি লাগা নাই गरम কলডিল बाबा ने गरम कर दिया तो তেল লাগে যখন নাই একটু তোর हमारा खाना अच्छा গাইছ কাঁচা अच्छी दे ठंडा তালু তাফা খাইছি। हां तो এতিয়া মই চাহ বনাম, हां মাৰ মই খাম, গতিকে চাই থাকক। তো মাতাশ্ৰীৰ আজ্ঞা অনুযায়ী মই আহিলোঁ চাহ কৰিব। চব মোৰ চাহ ৰেডি। এয়া তো এয়া ড্ৰাই কেক মই মানে খালোঁৱে অকণমান। আৰু এইফালে আছে এয়া কি বৰফি কয়, বৰফি। তো এয়া আমি এতিয়া চাহ খাম আৰু মই চাই থাকক গাইছ। একেলগে কৰি থাকি মাৰ তাতে নহয়, আমাৰ তাতে কৰিবি, তাতে টিউশ্যন উলিয়াব। তো চাহ খাই উঠি ফোন কৰি আছোঁ, চাহ খাই উঠি দেখাই আছোঁ। তো চাহ আধা এৰি উঠি মই মাক ৰেডি কৰাত লাগিলোঁ। মানে আমাৰ মায়ে লিপষ্টিক দিব নাজানে গাইছ, মই লিপষ্টিক ভালকৈ দি আছোঁ মাক। মায়ে যাব মানে বিৰনাম গাবলৈ, সৰ্থেবাৰীলৈ যাব, সেইটো কাৰণে মই ৰেডি কৰি দিছোঁ। চ' এয়া আমাৰ মায়ে ৰেডি হৈ গ'ল, এতিয়া যাব ওলাইছে বেগ চেগ লৈ, একদম টুনটুনীয়া হৈ। ধুনীয়া লাগিছে নহয়নে ৰাইজ, ক'বচোন আপোনালোকে। অ'কে বাই বাই, যা বাই বাই দুদুন, বাই বাই মেউলি, টাটা। তো এয়া আমাৰ মাহঁতৰ মানে কি মাত দিয়া পৰ্ব চলি আছে, নামলৈ যাব যিহেতু। আৰু এয়া হৈছে আমাৰ গোলামণি, মানে আমাৰ ওচৰৰ খুৰীৰ ল'ৰা।
মানে সি আমাৰ মাক বহুতেই ভাল পায় আৰু মায়েও তাক ভাল পায়, বহুত মৰম কৰে, দেউতাও বহুত মৰম কৰে। তো সি মায়ে যাব ওলাইছে কাৰণে ফ্লাইং কিছ দি আছে। আৰু মই যেতিয়া নামলৈ যাব ওলাওঁ সি পিছে পিছে আহি পেলাই সুধি থাকিব, ক'ত যাবা ক'ত যাবা। আৰু নাম গাব যোৱাৰ কথা ওলাই, ক'ত নাম গাব যাবা, সি সুধি থাকে মানে এনেকুৱা। তো মাৰ মানে চাদৰৰ পিন এটা মাৰিবলৈ পাহৰিছিলোঁ, মই দৌৰি আহি মাৰি দিব খোজোতে আৰু এইফালে আমি আহিয়ে গ'লোঁ আৰু মাক থ'বৰ কাৰণে। এতিয়া আগবাঢ়ি গৈয়ে আছোঁ আৰু কিমান দূৰ যাওঁ নাজানো, বাছতে উঠাই দি আহিম চাগে। আৰু এইফালে খুৰী মানে বৌ আচলতে, বৌয়েও ৰখি আছে চকত এনেকৈ, বহুত কেইজনতো সিহঁত। তো মাক থ'ব আহি আমি বহুত দূৰ পালোঁ, এতিয়া গৈ আছোঁ বাৰু, কি হয় গৈ একদম বাছত উঠাই দি আহিম একদম। নাযাওঁ। আৰে ই মোক দিব বুলি ভাবিছিলোঁ ফুলটো। এই দুটা আমাৰ মাক থবা যাব গাইছ, কোনোবাই লৈ যাব। হি ডিমে তৰে তো ইউটিউবত খাটাং। হি ঘূৰি আহি আছোঁ। ব্লগটো হ'বই লাগিব না, হ'বই লাগিব গাইছ। মোৰ লগত কথা কোৱা মানুহ থাকিলে মোৰ কথা বেলেগ বেলেগ হৈ যায়, লিখিত হ'ব পাৰে, কথিত হ'ব পাৰে। তেতিয়া আমি ঘূৰি গৈ আছোঁ, মানে নগ'লোঁ আৰু মানে সেয়ে ববুই মোৰ কাৰণে চুৰ কৰিব গৈছে মধুৰিআম। হৈ ফ্ৰেম তই খাব লাগিব, সেইটো কথা নাইয়েতো আছে কয়, খায়ে শেষ কৰিছা নেকি আধা? নালাগে দে, হ'ব দে। এয়া আমাৰ মিষ্টাৰ হাজবেণ্ড আহি পেলাই, কোৱা আজি এক্সপিৰিয়েঞ্চ কেনেকুৱা? মাত ভাঙিছে। তো মই এয়া চাহ দিছোঁ বাৰু। আমি আজি অহাৰ কাৰণটো আছিল কি, আজি মানে আমাৰ গাঁৱৰ মানে ছেমি ফাইনেল খেলা আছিল। এওঁ যিহেতু ইখন গাঁৱতে ডাঙৰ হৈছে, মানে এই ক্লাবটোত এওঁ আছিলে ফুটবল খেলাত। তো মানে আজি ছেমি ফাইনেল আছিলে, বিৰাট এক্সাইটেড, একদম আহিব মন আছিলে, মই নাহোঁ বোলে নেৰে এনেকুৱা। তাৰপিছত আমি আহিলোঁ আৰু মোক ঘৰত থৈ পেলাই তেওঁ খেলা চাব গৈছিলে। আৰু খেলা চাই এতিয়া আহিছে মাত তাত ভাঙি, অৱস্থা নাই। বিনা কামত 100 টকাত তেল ভৰে খেলা চাব আহিছিল। আহিয়ে দম দিছোঁ, মাংস দুপিছলৈ বেছিকৈ হ'ব লাগিব ফাইনেল জিতলি। এতিয়া তেওঁক চাহ পানী দিওঁ আৰু আমি ঘৰত যাম, যিহেতু ঘূৰি যাম। মাও নাই, মাও গ'লহে নামলৈ, আপোনালোকে দেখা পাইছে যিহেতু। তো এতিয়া আমি ঘৰ যাম। আমি ঘৰ যাবলৈ ওলাইছোঁ মানে ঘৰৰ পৰা ওলাই আহিলোঁ অলৰেডি। এতিয়া গৈ আছোঁ